গাইজ কেনে আছে আপোনালোকে আজি আমি আলোচনা কৰিম ৰোহিত শৰ্মাৰ বিষয়ে হয় বন্ধুসকল যদি আপুনি ৰোহিত শৰ্মা বা মুম্বাই ইণ্ডিয়ানছৰ ফেন হয় তেনেহ'লে আপোনালৈ এটা বহুত ডাঙৰ বেড নিউজ আছে যোৱাকালি যেতিয়াৰ পৰা মানে মুম্বাই ইণ্ডিয়ানছৰ অফিচিয়েল টুইটাৰ হেণ্ডেল বা ইনষ্টাগ্ৰাম হেণ্ডেলৰ তৰফৰ পৰা হাৰ্দিক পাণ্ডেক মুম্বাই ইণ্ডিয়ানছৰ 2024 IPL কেপ্টেইন বুলি ঘোষণা কৰা হয় তেতিয়াৰ পৰাই ছ'চিয়েল মিডিয়াত হৈছৈ আৰম্ভ হৈছে যে কিয় ৰোহিত শৰ্মাক কিয় মুম্বাই ইণ্ডিয়ানছৰ যিটো মানে কেপ্টেইনচি আছিল তেওঁ কিয় কেপ্টেইনচিৰ পৰা বাতিল কৰিব লাগে আৰু ইয়াক লৈ বহুত কিবা কিবি কৈ আছে বহুত ডাঙৰ জাৰ্নেলিষ্ট কৈ আছে আমি এতিয়াৰ পৰা আৰু মুম্বাই ইণ্ডিয়ানছক ছাপোৰ্ট নকৰোঁ বহুতে মুম্বাই ইণ্ডিয়ানছৰ টি চাৰ্ট কেপ আদি ৰাস্তাৰ মাজত জ্বলাই আছে তো ইয়াক লৈ আপুনি কি ভাবে নিশ্চয় কমেণ্ট কৰি জনাব ইয়াৰ পিছৰ নিউজটো হ'ল মহেন্দ্ৰ সিং ধোনীৰ যিসকল ফেন্স আছে তেওঁলোকৰ বাবে মহেন্দ্ৰ সিং ধোনীক এটা বহুত ডাঙৰ এটা উপহাৰ দিলে BCCIৰ তৰফৰ পৰা হয় বন্ধুসকল ইয়াৰ আগতে এজন খেলুৱৈকে দিছিল মানে ভাৰতৰ ভিতৰত এজন খেলুৱৈকে দিয়া হৈছিল এই গিফ্টটো সেই গিফ্টটো হ'ল যে মানে মহেন্দ্ৰ সিং ধোনীৰ যিটো জাৰ্চি আছে জাৰ্চি নম্বৰ 7 এইটো এতিয়াৰ পৰা মানে একেবাৰে ৰিটায়াৰ কৰি দিলে আৰু ইয়াৰ পিছত আৰু কোনো এজন ক্ৰিকেটাৰে সেই 7 নম্বৰ জাৰ্চিটো কোনো আৰু পিন্ধিব নোৱাৰিব ইয়াৰ আগতে শচীন তেণ্ডুলকাৰৰ লগত কৰা হৈছিল শচীন তেণ্ডুলকাৰৰ যিটো মানে 10 নম্বৰ জাৰ্চি আছিল সেইটো মানে ৰিটায়াৰ কৰি দিয়া হৈছিল মানে এইটো সন্মানৰ খাতিৰত ৰিটায়াৰ কৰি দিয়া হয় বহুত ডাঙৰ খেলুৱৈসকলৰ ক্ষেত্ৰত ফুটবলতো কৰা হয় আৰু ক্ৰিকেটত মানে ভাৰতৰ দুজন খেলুৱৈৰ লগত কৰা হ'ল এটা হ'ল শচীন তেণ্ডুলকাৰ আৰু এটা হ'ল মহেন্দ্ৰ সিং ধোনী ইয়াৰ পিছৰ নিউজটো হ'ল মহম্মদ শামিক লৈ হয় বন্ধুসকল যেতিয়াৰ পৰা মানে এইবাৰ ৱৰ্ল্ড কাপ শেষ হৈছে তেতিয়াৰ পৰা মানে চাৰিওফালৰ পৰা মহম্মদ শামিক লৈ এটা বেলেগ এটা কথা বতৰা চলি আছে সকলোৱে তেওঁক প্ৰশংসা কৰি আছে বহুত ভাল এটা পাৰফৰ্মেঞ্চ দিছে কিন্তু আপোনালোকৰ নিশ্চয় মনত আছে যেতিয়া এটা মেচত মানে এটা পাৰ্টিকুলাৰ এটা মেচত যেতিয়া মহম্মদ শামি 5টা উইকেট লৈছিল সেইটো মেচত মানে মহম্মদ শামিয়ে অলপ সিজদা নামাজ পঢ়োঁতে যেতিয়া মানে যেনেকুৱাকৈ সিজদা দিয়ে সেনেকুৱাকৈ দিবলৈ বিচাৰিছিল কিন্তু দিয়া নাছিল সেইটোক লৈ মানে বহুত পাকিস্তানী ফেন্সসকলে মানে এইটো কৈ আছিল যে মহম্মদ শামি ইণ্ডিয়ান প্লেয়াৰ সেইকাৰণে মানে দিব ভাবি কিনেও দিয়া নাই তো ইয়াক লৈ ফাইনেলি মহম্মদ শামিয়ে কি ক'লে আপুনি চাই লওক सजदा करना अगर कोई चाहता है तो कौन रोकेगा मैं आपके धर्म में किसी को नहीं रोकूंगा आप मेरे धर्म में किसी को नहीं रोकेगा अगर मुझे करना होगा तो मैं कर लूंगा ना যদি আপুনি ফুল ভিডিঅ' চাব বিচাৰে তেন্তে ইউটিউব চেনেলত যাই চাব পাৰে তো আজিলৈ এইখিনিয়ে যদি আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব লগতে বেল আইকনটো প্ৰেছ কৰি থৈ দিব ধন্যবাদ